আজিৰ পৰা 40টা বছৰে এৰি থৈ যোৱা এই মহেন্দ্ৰ হাজৰিকা গাঁৱৰ সেই ৰাস্তা পদূলিৰ উন্নয়নৰ অৱস্থা চাওক। মই অসমৰ ৰাইজক জানিবৰ কাৰণে এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। 40টা বছৰৰ আগতে এৰি থৈ যোৱা আজি একবিংশ শতিকাৰ এই দ্বিতীয় দশক প্ৰায় শেষ হওঁ, এতিয়াও এই মহেন্দ্ৰ হাজৰিকা গাঁৱৰ ৰাস্তা পদূলিবিলাক চাওক। উন্নয়নৰ নমুনা কাক কম। আচলতে মই ইয়াৰ পৰা এই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় যিসকলৰ দক্ষতা আছে বা যিসকলৰ দায়িত্বত আছে সেইসকলে ইয়াৰ স্বীকাৰ কৰক। আজি ইমান বছৰৰ পিছতো মই গাঁও এৰি যোৱা 39 ইয়াৰ্ছ মান হ'ল। এই 39 ইয়াৰ্ছৰ ভিতৰত পকা ৰাস্তাৰ পৰা মূল ৰাস্তাৰ পৰা 4 লেনৰ পৰা 5 মিনিটৰ ডিষ্টেঞ্চৰ এই ৰাস্তাৰ অৱস্থা চাওক। আচৰিত কথা, কাৰ কাৰণে এনেকুৱা অৱহেলিত হ'ল, কি হ'ল ইত্যাদিবিলাক অসমৰ ৰাইজে বিবেচনা কৰিব। মই আচৰিত হৈছোঁ। এতিয়া শুনিছোঁ শিৱসাগৰ ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰিছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিছে। অথচ এই মেইন ৰাস্তাৰ পৰা অকণমান ডিষ্টেঞ্চ মাত্ৰ 4 মিনিটৰ বাইক বা গাড়ীৰে এই ৰাস্তাৰ অৱস্থা চাওক। জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ৰাস্তা। মই অসম চৰকাৰক অনুৰোধ কৰিম, যিমান পাৰে অতি শীঘ্ৰে চৰকাৰৰ কেনেকুৱা আঁচনিত তেখেতসকলে কৰিলে নাজানো, প্ৰতিবাৰে ৰাস্তাক কোনো বনোৱাৰ ইয়াত উদ্দেশ্যই নাই নেকি, নে বনাব খোজা নাই নাজানো। এয়া কেনেধৰণৰ উন্নয়নৰ নমুনা। মই গোটেই অসমৰ জাতি মাতি ভালপোৱা উন্নয়ন প্ৰীতি সকলো মানুহকে মই জনাব খুজিছোঁ যে এই ৰাস্তাৰ অৱস্থা আজিও ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ ইমান বছৰৰ পিছতো আজি অৱস্থা এই। আমি সৰুতে থাকোঁতে, আমি তাহানি হাইস্কুলত পঢ়োঁতে এইবিলাকতো বোকাই আছিল। আৰু ইয়াৰ উন্নয়ন এইবিলাক মুক্তিযোদ্ধা মোৰ দেউতা, তেওঁ বহু কষ্ট কৰি ইমানখিনি পোৱাইছিলেগৈ। তাৰপিছত আজিকালি নাজানো। মইতো 39 ইয়াৰ্ছ মই ইয়াৰ পৰা গুচি যোৱা হ'ল। গতিকে এই হ'ল উন্নয়ন। বিশেষকৈ এটা সকল মানুহৰ উন্নয়ন নিৰ্ভৰ কৰে সদায় যাতায়াতৰ ওপৰত। বৰালি বহল হৈ 4 লেন হ'ল, আৰু আমাৰ ইয়াত কি হ'ল চাওক। অসমৰ ৰাইজলৈ জনাইছোঁ। আৰু তাতকৈ ডাঙৰ কথা, মই মুখ্যমন্ত্ৰী মহোদয়ক তথা বিভাগীয় সকলো মন্ত্ৰী মহোদয়লৈ মই অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে যাতে মোৰ এই ৰাস্তা, যিহেতু ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰিলে, এই ৰাস্তা অতি শীঘ্ৰে সুন্দৰ 2খন গাড়ী পাৰ হ'ব পৰাকৈ সুন্দৰভাৱে কৰি দিবৰ বুলি মই অনুৰোধ কৰিছোঁ। আৰু ইয়াততো ৰাইজে বহু দুৰ্ভোগ ভুগিলে, কাৰণ পানী যোগানৰ সঁচ নাই। ইয়াত পানী যোগানৰ বিশুদ্ধ খোৱা পানী একো সাংঘাতিক অভাৱ। মই আকৌ গাঁওখনলৈ 39 ইয়াৰ্ছৰ পিছত আহি পেলাই মই দেখিছোঁ যে উন্নয়নৰ ফটা ঢোল কোনে কেনেকৈ বজালে নাজানো। মই এতিয়া মাত্ৰ অনুৰোধে কৰিব পাৰিছোঁ, যাতে অসম চৰকাৰৰ শুভ দৃষ্টি পৰক, মুখ্যমন্ত্ৰী মহোদয়ৰ শুভ দৃষ্টি পৰক, এয়া মই অনুৰোধে কৰিছোঁ। অতি শীঘ্ৰে তেখেতসকলে যাতে ৰজাঘৰীয়া দৃষ্টি নিক্ষেপেৰে গাঁওখনৰ সৌন্দৰ্য তথা শিৱসাগৰ ৱৰ্ল্ড হেৰিটেজ কৰাৰ যি গৌৰৱ অটুট ৰাখে। এইবিলাক শুৱনি গাঁও, অতীতৰে শুৱনি গাঁও। এইবিলাক আমাৰ 150-200 বছৰৰ প্ৰতিষ্ঠিত গাঁও। গতিকে মই আশা কৰিম যে অতি শীঘ্ৰে, আৰু মই নিজেও যাম মুখ্যমন্ত্ৰীৰ ওচৰলৈ, মই নিজেও যাম বিভাগীয় মন্ত্ৰীসকলৰ ওচৰলৈ, কি কাৰণে কিহৰ অৱহেলাত আজিলৈকে এনেকুৱা হ'বলৈ হ'ল বা এই অৱস্থা হৈছে। গতিকে মই তাৰ উত্তৰ বিচাৰিম, কাৰণ নতুন পুৰুষে সদায় উত্তৰেই বিচাৰিব। গতিকে তাৰ উত্তৰত মই কি ক'ম তেওঁলোকলৈ মই প্ৰশ্ন ৰাখিলোঁ। ধন্যবাদ। সকলো সুখত থাকক।